Hi friends, welcome back to my channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু সো আজি ভিডিওটো ষ্টাৰ্ট কৰিছো দুপৰীয়াৰ পৰা এতিয়া আমি গৈ আছো সিলভেটা ৱাটাৰফললৈ। সিলভেটা ৱাটাৰফল নামৰ এটা ৱাটাৰফল আছে আমাৰ কাৰ্বি আংলং ডিস্ট্ৰিক্টতে শুনি আছো বহুত দিনৰ পৰাই তো আজি আমি আহি আছো তাত আৰু ৰাস্তাটো চাওকচোন পাহাৰৰ ৰাস্তা যদিও ইমান চিকচিকিয়া সাফা হৈ আছে। Hello. আৰু এয়া আহি ফাইনালি আমি পাই গলোহি আৰু এয়া মাত শুনিছে চাগে আপোনালোকে পানীৰ শব্দ শুনিছে চাগে আপোনালোকে এইটো দেখি অলপকে দেখিছো বাৰু আৰু এডাল দেখিছেনে অজগৰডাল ইমান ধুনীয়াকৈ বনাই থৈ দিছে আৰু এয়া পবালক চাকচোন সি কিমান ফূৰ্তি পাইছে আহি উৎপাত কৰি আছে পুৰা একদম ঘামি জুমি অৱস্থা নাইকিয়া হৈ গ'ল খাওঁ পানী অকণকে খাওঁ আৰু দেখিছেনে বাৰু মোক দেখি চাগে গম পাইছে ন গৰমত যে একে অৱস্থা বেয়া হৈ গৈছে হলেও ফুৰিবলৈ এৰা নাই বহুত বেছি গৰম আৰু ভোক লগাৰ বাবে ইয়াতে অলপ ৰিলেক্স হ'ম বুলি বহিলো আৰু পানী আৰু তিয়হ এনেকে ঘৰৰ পৰা কিবা কিবি লৈ আহিছিলো তো আমি ইয়াক খাই ললো তিনিওটাই আৰু আমাৰটো দেখিছেনে ফটো আমি যতে যাও নহয় খুৰা খুৰীয়েকৰ লগত সি আহিবই এই দেখিছনে আমাৰ সি এখেত আহি পেলাই ঘৰতো ভাত খাই আহিছে আৰু ইয়াতো আহি বাৰবন বিস্কুট খাই আছে আমাৰ পোৱালি চব ফটো উঠাত বেছি আৰু এয়া আহি ফাইনেলি দেখা পাই গলো ৱাটাৰফলটো চাওকচোন পানীখিনি ইমান ধুনীয়াকৈ বৈ আহি আছে ৱাটাৰফলটোৰ লগতে ইয়াতে সৰুকৈ এখন পাৰ্কো আছে য'ত আপোনালোকে বহি লৈ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে আৰু ইয়াতে আহি পিকনিকো খাব পাৰে সঁচাকে দেই আজি বহুত বেছি ভাল লাগি গৈছে আহি পেলাই কিন্তু মোৰ ৰাস্তাটোত আহোঁতে অলপ ভয়ো লাগিছিলে টিকলিজনী আৰু আমাৰ পবালক চাওকচোন ইমান ধুনীয়াকৈ ইহঁত দুটা ঝুলি আছে নহয় খুব ফূৰ্তি পাইছে ইহঁতে চাওক আমাৰ পবলে কিমান মস্তি কৰিছে এইবোৰ কি বহি লোৱা পুৰা একদম সৰু কাললৈ মনত পৰি গ'ল গৈ
সঁচাকে ভাল লাগিছে বহুত গৰম আছে ফিলিংছ কেনেকুৱা তো চিঞৰি আছা দেখিছে মোকো দেখা আকৌ পাছচোন নকৈছো মোকো দিয়া না মই উঠি যাম হাতী উঠিবা বেগটো লোৱা আমি ইয়াত আহিছোঁ এই ঘৰটো যে দেখিছে এই ঘৰটোৰ ভিতৰত নতুন মানে ফুলৰ পুলি ইয়াতে কালেকশ্যন কৰা হয় আৰু কলম দি ৰখা হয় ব'লা আহি গৈ আছোঁ গা ধুবলৈ ৱাটাৰফলত ইয়াত আহোঁতে আপোনালোকে সাৱধান হৈ আহিব কাৰণ ইয়াত বহুত ডাঙৰ শিল আছে তাত যাতে পিছল খাই নপৰে সেইটো লক্ষ্য কৰিব ব'লা কিবা এটা ক কেনেকুৱা লাগিছে আহি বাবাল কৈ দে একদম বঢ়িয়া লাগিছে এতিয়া আমি পুৰা গা ধুমগৈ হাই কৈ দিয়া দেখিছেনে পুৰা গা ধুই আছে আমাৰ ইহঁত দুটাক দেখিছে পুৰা পানীত নহয় এনজয় কৰি আছে মোৰ হাজবেণ্ড আৰু প্ৰবালে ইমান ধুনীয়াকৈ পানীত সাঁতুৰি গা ধুই আছে নহয় সঁচাকৈ খুব এটা ভাল লগা পৰিৱেশ গৰমৰ দিনত আপোনালোকে আহি খুব ভাল পাব পুৰা ৰিলেক্স ফিল কৰিব পাৰিব খাবলৈ যাম বুলি ভাবিছোঁ স্পাইচি ট্ৰিটত আহা এইটো মানে আমি অৰ্ডাৰ দিছিলোঁ ভেজ পকৰা আৰু চিকেন ৰোল এয়া আমাৰ ভেজ পকৰা আহি গ'ল